নমস্কাৰ ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে এয়া যোৱাকালিৰ আৰু যিটো আপোনাৰ প্ৰকাশ পাইছে আপোনাৰ জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম আৰু য'ত এয়া পঠোৱা হৈছে আপোনাৰ সকলো বিভাগলৈ আৰু ইয়াৰ বিষয়বস্তুটো দিয়া আছে এয়া আপোনালোকে চাব ছাবজেক্টটো উইথড্ৰল অফ এটেচমেণ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এমপ্লয়িজ ইন ভিউ অফ ইমপ্লিমেণ্টেশ্যন অফ মিউচুৱেল ট্ৰেন্সফাৰ পলিচি তাৰ মানে ৰাজ্য চৰকাৰৰ অধীনৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেখেতসকলে ট্ৰেন্সফাৰৰ ক্ষেত্ৰত যি আপোনাৰ এক নতুন অনলাইন ব্যৱস্থা লোৱা হৈছে তাত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যদি এটা এটাচমেণ্টত আছেগৈ তেনেহ'লে সেইসকল কৰ্মচাৰীসকলক ৰিলিজ দিবলৈ কোৱা হৈছে যাতে তেওঁলোকে নিজৰ হেড অফিচলৈ য'ত তেওঁলোকে নিয়োগ হৈছিলে তাত কৰ্তব্য নিয়োজিত হৈ থাকিব পাৰে আৰু যাৰ ফলত যাতে তৃতীয় বৰ্গৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যাতে অনলাইন পৰ্টেলৰ জৰিয়তে তেওঁলোকে যাতে মিউচুৱেল ট্ৰেন্সফাৰৰ সুবিধা লাভ কৰিব পাৰে আৰু সেই গতিকে আপোনালোকে চাব তৃতীয় পেৰাগ্ৰাফত এই বস্তুখিনি লিখা আছে গ্ৰেড 3 গ্ৰেড 4 এমপ্লয়িজ কামিং আণ্ডাৰ দ্য প্ৰিভিউ অফ দি নিউলি এনাউন্স পলিচি অফ মিউচুৱেল ট্ৰেন্সফাৰ বি উইথড্ৰন ইমিডিয়েটলি এণ্ড দে বি ৰিপিটেড টু দিয়াৰ অৰিজিনেল প্লেচ অফ পষ্টিং আৰু আপোনালোকৰ অৰিজিনেল প্লেচ অফ পষ্টিঙত জইন কৰিব আৰু যাৰ ফলত আপোনালোকৰ এই মিউচুৱেলৰ জৰিয়তে আপোনালোকে ট্ৰেন্সফাৰ পাবলৈ সক্ষম হ'ব আৰু এয়া আপোনালোকৰ প্লেচ অফ পষ্টিং যি আছে আগতে তাত আপোনাৰ ৰিলিজ কৰি দিবলৈ এয়া বিভাগক জনাইছে সেয়ে কৰ্মচাৰী পেঞ্চনৰ ওপৰত শেহতীয়া খবৰ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।